নমস্কাৰ আজিৰ প্ৰথমটো খবৰ বিগ ব্ৰেকিং নিউজ বৰ্তমান আপোনালোকক জনাইছো বিগ ব্ৰেকিং নিউজ এক ভয়ংকৰ ৰেল দুৰ্ঘটনাত মৃত্যু হৈছে 25 জন লোকৰ এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ মৃত্যু হৈছে 25 গৰাকীকৈ লোক লাইনচ্যুত হৈ দুৰ্ঘটনাত বাগৰি পৰিল 10টাকৈ ডবা শতাধিক লোকৰ আহতৰ খবৰ ৰাওলপিণ্ডলৈ গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৰেলখন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰাওলপিণ্ডলৈ গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৰেলখন এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান আপোনালোকক বিগ ব্ৰেকিং নিউজ এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান বৃহৎ সংখ্যক যাত্ৰী কঢ়িয়াই অনা ৰেলখন আহত যাত্ৰীসকলক কৰ্তৃপক্ষই ততাতৈয়াকৈ হিন্দৰ নৱাহৰৰ পিপলছ মেডিকেল হস্পিটেললৈ প্ৰেৰণ কৰে কৰ্তৃপক্ষই জনোৱা মতে এই কাণ্ডৰ পিছত হিন্দৰ অভ্যন্তৰীণ জিলালৈ অহা যোৱা কৰা দুয়োখন ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে আজিৰ পৰৱৰ্তী খবৰ বিগ ব্ৰেকিং নিউজ ক'ব লাগিব এটা ডাঙৰ খবৰ দেশৰ লগতে ৰাজ্যতো মহামাৰীৰ ৰূপ লৈছে আইফ্লুৱে এই মুহূৰ্তৰ ডাঙৰ খবৰ দেশৰ লগতে ৰাজ্যতো মহামাৰীৰ ৰূপ লৈছে চকু ৰঙা পৰা বেমাৰত আক্ৰান্ত হৈছে বহু লোকৰ হাজাৰ হাজাৰ লোকৰ চকু ৰঙা পৰা বেমাৰত আক্ৰান্ত হৈছে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলো লোক আক্ৰান্ত হৈছে এই আইফ্লুত এই বেমাৰত সকলো লোকে আক্ৰান্ত হৈছে এটা সপ্তাহত 50% অধিক বৃদ্ধি পাইছে এই বেমাৰ বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাইছো 10 পৰা 16 বছৰীয়া কিশোৰৰ মাজত বৃদ্ধি পাইছে এই আইফ্লু বেছিকৈ আক্ৰান্ত হৈছে 10 পৰা 16 বছৰৰ ভিতৰত চকু ৰঙা পৰা চকুৰ পতা ফুলা চকু লাগি ধৰা এই সকলো লক্ষণ দেখা দিছে চকু খজুওৱা অধিককৈ ফেচকুৰি ওলোৱা আৰু বেছিকৈ চকু ৰঙা হ'লে আপুনি খজুৱালে দেখুৱাক ডক্টৰক শিশুৰ ক্ষেত্ৰত কিছু পৰিমাণে জ্বৰো হ'ব পাৰে এক বিগ ব্ৰেকিং নিউজ শিশুৰ ক্ষেত্ৰত বিশেষকৈ আইফ্লু হ'লে এইকেইটা কামৰ পৰা বিৰত থাকক আইফ্লু বেমাৰ হ'লে কেইটামান কৰ্মৰ পৰা বিৰত থাকিব লাগিব বাৰে বাৰে চকু নখজুৱাব আইফ্লু হ'লে এইকেইটা কামৰ পৰা বিৰত থাকক বাৰে বাৰে চকু নখজুৱাব আইফ্লু হোৱা ব্যক্তিৰ টাৱেল নাইবা গামোচা ব্যৱহাৰ নকৰিব আইফ্লু হোৱা ব্যক্তিৰ পৰা সামাজিক দূৰত্ব মানি চলক ছ'চিয়েল ডিষ্টেন্সিং মানি চলিব লাগিব আইফ্লু হোৱা লোকৰ পৰা পৰিষ্কাৰ পানীৰে চকু ধুৱক পৰিষ্কাৰ পানীৰে চকু চাফা কৰিব লাগিব কুহুমীয়া পানীৰে চকু পৰিষ্কাৰ কৰিব পাৰে যদি আইফ্লু হৈছে কুহুমীয়া পানীৰে চকু পৰিষ্কাৰ কৰিব পাৰে ডক্টৰে কৈছে আইফ্লু হোৱা ব্যক্তিয়ে চশমা পৰিধান কৰিব পাৰে আইফ্লু হ'লে চশমা পিন্ধক যাতে সূৰ্যৰ ৰশ্মিয়ে ডাইৰেক্ট এটেক কৰিব নোৱাৰে আইফ্লু হোৱা ব্যক্তিৰ আই মেকআপ ভুলতো ব্যৱহাৰ নকৰিব আপুনি সাৱধান হওক আইফ্লু হোৱাৰ সময়ত চকুত লেন্স নলগাব আইফ্লু হোৱা সময়ত চকুত লেন্স লগাৰ পৰা বিৰত থাকক আইফ্লুৰ ফলত দৃষ্টিশক্তি খেলিমেলি হ'লে চিকিৎসকৰ পৰামৰ্শ লওক আইফ্লুৰ পৰা কেনেকৈ বাচিব আপুনি আইফ্লুৰ পৰা বাচি থাকিবলৈ হ'লে কি কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলক পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থাকক আইফ্লু হ'লে আইফ্লুৰ পৰা বাচি থাকিব হ'লে বাহিৰৰ পৰা ঘৰলৈ অহাৰ সময়ত চাবোনেৰে ভালকৈ হাত ধুৱক পৰিষ্কাৰ হৈ থাকিব লাগিব আপুনি পৰিষ্কাৰ পানীৰে চকু ধোৱাৰ অভ্যাস কৰক আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক পৰিষ্কাৰ পানীৰে চকু হাত ভৰি ধুব আইফ্লু হৈ থাকিলে মোবাইল টিভি আদি আইফ্লু হ'লে চোৱাৰ পৰা বিৰত থাকক চকুৰ হেঁচা দিয়াৰ পৰা বিৰত থাকক আপুনি চিকিৎসকৰ আহ্বান আপোনালোকে আইফ্লু হোৱা টাইমত এইকেইটা কামৰ পৰা বিৰত থাকক আৰু আইফ্লু হোৱা টাইমত কি কামৰ পৰা বিৰত থাকিব লাগিব কোনো আহক এই ডক্টৰৰ মুখেদি আইফ্লু বুলি আমি কমন মানে যিটো কওঁ আমাৰ ভাষাত তাক আমি কেতিয়াবা কনজাংটিভাইটিছ বুলি কওঁ এই বেমাৰটো ভাইৰেল বেমাৰ আপোনালোকে জানে যে ভাইৰাছ এনেকুৱা ছিজনত অলপ হট হিউমিড এৰিয়াত তেওঁলোকৰ স্প্ৰেড বেছি হয় তাতে আৰু এতিয়া আমাৰ মানুহখিনি একেলগে থকা বৰষুণ বতৰত বা ঘৰত এছাইনমেণ্ট হৈ থাকে যাৰ ফলত কণ্টেক্ট বেছি হয় ইটোৰ পৰা সিটোৰ লগত কণ্টেক্ট হয় সেইকাৰণে কিছুদিন ধৰি এইটো পৰিৱেশত এইটো ছিজনত এই বেমাৰটো বেছি বিয়পি আছে এই বেমাৰটোত মানুহে ভয় কৰিব লগা কথা নাই ইটছ এ ভাইৰেল বেমাৰ 99% বেমাৰ মানে চেল্ফ লিমিটিং নিজে কিছুদিনৰ পিছত ভাল হৈ যায় কিন্তু বেমাৰটো যদি হয় তেতিয়াহ'লে অন্যতম ল'বলগীয়া বস্তুটো হৈছে চকুটো ৰেষ্ট দিব লাগিব অলপ কমফৰ্টেবলি ঘৰতে থাকিব লাগিব টিভি কেমেৰা মোবাইল এইবিলাক ইউজ কৰিব নালাগিব পঢ়া শুনা লাগিলে স্কুল কমাই দিব লাগিব কাৰণ যিমানে চকুটোত প্ৰেছাৰ পৰিব যিমানে চকুটোত লেবাৰত পৰিব চকুটো যেহেতু এই বেমাৰটোৰ কাৰণে চকু ইঞ্জুৰিয়াছ হয় তো চকুটো আৰু বেছি কমপ্লেইন আৰু প্ৰব্লেমেটিক হ'ব বা বেমাৰটো বাঢ়ি যায়
এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। বন কৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ আৰক্ষী। এক নিঃসংগ কাণ্ড বুলি ক'ব লাগিব। বন কৰা কিশোৰীক নিৰ্যাতন চলাই আৰক্ষীৰ উপ পৰিদৰ্শক জয়ন্ত বৰা গ্ৰেপ্তাৰ আৰক্ষীৰ। বন কৰা কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ। বন কৰা কিশোৰীক শাৰীৰিক নিৰ্যাতন চলাই শাৰীৰিকভাৱে প্ৰহাৰ কৰি চুলি কাটি দিয়াৰ অভিযোগ জয়ন্ত বৰুৱাৰ বিৰুদ্ধে। ঘটনাৰ মূল অভিযুক্ত জয়ন্ত বৰাৰ ফুলকালি বাবুল শইকীয়া এতিয়াও পলাতক। এক ব্ৰেকিং নিউজ। ধৃত SI বৰাৰ পত্নী বনশ্ৰী বৰা প্ৰয়োজনত হাজিৰ হ'ব লাগিব থানাত। প্ৰয়োজনত হাজিৰ হ'ব লাগিব বাবুল শইকীয়াৰ পত্নী দীপিকা শইকীয়াও। এইকেইটা গোচৰত ৰুজু কৰা হৈছে। গোচৰ নং 106/23 ভাৰতীয় দণ্ডবিধি আইনৰ 323/226/34 ধাৰাত ৰুজু কৰা হৈছে গোচৰ। লগতে শ্ৰমিক আইনৰ 14 লেবৰ এক্টতো গোচৰ ৰুজু কৰা হৈছে। ৰক্ষকেই যেতিয়া ভক্ষক হয়, জনসাধাৰণৰ কি কৰিব লগা থাকে? কমেণ্ট কৰি কমেণ্ট বক্সত জনাওক আপোনালোকৰ এই মন্তব্য, আপোনালোকে কি ভাবে। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। মুছলমানৰ গাত হাত নিদিব, হিন্দু কৃষকৰ হুংকাৰ এয়া। মুছলমানক ৰক্ষা কৰাৰ বাবে হাৰিয়ানাত একত্ৰিত হ'ল হিন্দু কৃষক দল। আমি আমাৰ ৰাজ্য আৰু দেশক জুইত যাবলৈ দিলোঁ, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখিম। সাহস আছে যদি মুছলমানৰ গাত হাত দি চাওক, সেয়া হৈছে হিন্দু কৃষকৰ হুংকাৰ। সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখক। সাহস আছে যদি মুছলমানৰ গাত হাত দি চাওক। হিন্দু কৃষক সংগঠনৰ হুংকাৰ, হিন্দু মুছলমান আমি একত্ৰিত হৈ থাকিম। এতিয়া হুংকাৰ দিছে হাৰিয়ানাৰ হিন্দু কৃষক নেতাৰ হুংকাৰ। কৃষক সংগঠনৰ আৰু সকলো ধৰ্মৰ লোকৰ শপত গ্ৰহণ। মুছলমানক ৰক্ষা কৰাৰ বাবে হাৰিয়ানাত একত্ৰিত হ'ল হিন্দু কৃষকৰ দল। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। এটা বিগ ব্ৰেকিং নিউজ। অহংকাৰ হৈছে বিজেপি নেতা মন্ত্ৰীৰ, এয়া গৌৰৱ গগৈৰ মন্তব্য। ৰাইজৰ টকাৰে দিল্লীত কেবিনেট পাতি 5 ষ্টাৰ হোটেলত আড্ডা মাৰিছে। হিমন্ত বিশ্ব চৰকাৰৰ কালিৰ কেবিনেট বৈঠকত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। দিল্লীত এই প্ৰতিক্ৰিয়া কংগ্ৰেছ সাংসদজনৰ বিজেপিৰ নেতা মন্ত্ৰী ৰাৱণৰ সৈতে তুলনা গৌৰৱ গগৈয়ে। লংকাৰ প্ৰজাৰ ভুল নাছিল যদিও শাস্তি পাইছিল ৰাৱণৰ বাবেই। অহংকাৰ হৈছে বিজেপি নেতা মন্ত্ৰীৰ। মণিপুৰক 2টা খণ্ডত বিভক্ত কৰা হৈছে। মণিপুৰৰ ঘটনা সন্দৰ্ভত মাত মতা নাই প্ৰধানমন্ত্ৰীয়ে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কিয় পদত্যাগ কৰা নাই? পিতৃ প্ৰয়াত তৰুণ গগৈৰ শলাগ ল'লে গৌৰৱে। ৰাইজৰ টকাৰে দিল্লীত কেবিনেট পাতি 5 ষ্টাৰ হোটেলত আড্ডা মাৰিছে বিজেপিৰ চৰকাৰে। এয়া হৈছে সাংসদ গৌৰৱ গগৈৰ মন্তব্য। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। বুলডজাৰ পিছত হাৰিয়ানাত বিজেপি চৰকাৰৰ হেণ্ডকাউণ্টাৰ। হাৰিয়ানাত বুলডজাৰৰ পিছত চলিল আৰক্ষীৰ গুলী। 2 দুৰ্বৃত্তক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। মনছেইদ আৰু চেটকুলৰ ভৰিত আৰক্ষীৰ গুলীচালনা। 2 জড়িত আছিল নূৰ হিংসাত্মক ঘটনাৰ সৈতে। 2 জনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অবৈধ বন্দুক আৰু মটৰ চাইকেল। 2 জনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অবৈধ বন্দুক আৰু মটৰ চাইকেল। ইতিমধ্যে 2ওকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মাত ৰাখিছে। এতিয়া আছে আৰক্ষীৰ জিম্মাত। ঘটনাৰ সৈতে জড়িত 312 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আন অভিযুক্তক বিচাৰি আৰক্ষীৰ তদন্ত আৰম্ভ আছে। নূৰ কৃষক সংগঠনে সকলো সম্প্ৰদায়ৰ লোকক একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে। একে সময়তে এই ঘটনাই উদ্বিগ্নতা বৃদ্ধি পাইছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। এটা ভাল খবৰ, মহিলাসকলৰ বাবে ভাল খবৰ। আজি 40 লাখ মহিলাক বিনামূলীয়াকৈ মোবাইল দিব কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰে এতিয়া বিনামূলীয়াকৈ 40 লাখ মহিলাক বিনামূলীয়াকৈ প্ৰদান কৰিব মোবাইল। নিৰ্বাচনৰ আগে আগে মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ হ'ব আজি। স্কুল কলেজৰ ছাত্ৰী আৰু ঘৰৰ মুৰব্বী মহিলাক দিয়া হ'ব বিনামূলীয়াকৈ মোবাইল। এই সুবিধা প্ৰদান কৰিছে কংগ্ৰেছ চৰকাৰে। ঘৰৰ মুৰব্বী আৰু ছাত্ৰীক বিনামূলীয়াকৈ মোবাইল দিব। ইন্দিৰা গান্ধী স্মাৰ্টফোন আঁচনিৰ আধাৰত দিয়া হ'ব 40 লাখ মোবাইল। আধাৰ কাৰ্ড থকা মহিলাইহে লাভ কৰিব পাৰিব এই সুবিধা। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ হ'ল আজি। ৰাজস্থানত এই প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে। আজিৰ খবৰ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম। ধন্যবাদ।